কৃষ্ণ করুতা শ্রী কৃষ্ণ সংক্রান্ত काम को त्यजिता जगता पारा को देवो जगता पाला को देवो दुष्ट दानव दानक दुष्ट दानव दानक दुष्ट दानव दानक प्रवेशगी राग हिंदुरा ताल एक ताल जागता गोर दैव किनन दर अयारे जग कले बर ओयारे कम लालो सारा सारो अरो धरा ओ यारे केन जानी नरलोके एरियान काम नरलोके
बोला राम राम चक्रधारं विष्णु श्यामलां पीताभस्मशमहां कौस्तुभोद्भासितरसकं वनमाला विभूषिता वनमाला विभूषिता वनमाला विभूषिता এই বিশ্ব ব্রহ্মাণ্ড সৃষ্টি স্থিতি প্রলয়রে আমি একমাত্র গৰাকী আমার নির্দেশ মতে ব্রহ্মা রুদ্র আদি কৰি দেবগণে নিজ নিজ কাৰ্যত হৈছে ব্ৰতী যিজনে নিজ কৰ্ম ভোগ কৰি ইন্দ্ৰিয়গণ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে সেইজনক আমি আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই আহিছোঁ জগতত যেতিয়াই অন্যায় অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয় তেতিয়াই আমি ভিন্ন অৱতাৰ ধাৰণ কৰি দুষ্টক দমন আৰু সাধু সন্তসকলক উদ্ধাৰ কৰি ভক্তি তত্ত্ব মাধ্যমেৰে জগতত শান্তি আমি কৰিছোঁ স্থাপন জগতত শান্তি আমি কৰিছোঁ স্থাপন জগতত শান্তি আমি কৰিছোঁ স্থাপন मंगलम भगवान विष्णु मंगलम गरुड़ध्वज मंगलाय पुंडरीकाक्ष मंगलाय तनोहरे কৃষ্ণ রস রণ সিন্তি
অধমৰ সেৱা কৰিবা গ্ৰহণ। উঠা উঠা দেৱদেখী, ভাল প্ৰভু, তোমাৰ আগমনত হওঁ আমি অতি আনন্দিত। নাৰায়ণ তোমাৰ সমে আলোচনা কৰি পৰম তৃপ্তি লভু অন্তৰ। নাৰায়ণ নাৰায়ণ প্ৰভু, সন্দেহ কৰিছে আমাৰ বাক্যত। তেনে কথা কিয় কয় হে দয়াময়? জগত পালক নাৰায়ণক সন্দেহ কৰি কিয় বাৰু ডুবো মই পাপসাগৰত? দেৱদেখী, প্ৰভু, তোমাৰ অবিহনে আমি অপূৰ্ণ। নাৰায়ণ তুমি আমাৰ কীৰ্তি। নাৰায়ণ নাৰায়ণ বাৰু কোৱাচোন দেৱদেখী, প্ৰভু, এবে সৃষ্টিৰ সম্বাদ। নাৰায়ণ নাৰায়ণ শুনক তেন্তে প্ৰভু সৃষ্টিৰ সম্বাদ। দৈত্যপতি শালবনীপতিয়ে দেৱী ৰুক্মিণীৰ স্বয়ংবৰত পোৱা দাৰুণ অপমানৰ প্ৰতিশোধ ল'বলৈ তুষ্ট কৰি মহাদেৱক মহাশক্তিহী কৰিছে লাভ। তেন্তে তেন্তে ভীষণ দুৰ্যোগ আজি মেলিব জগত। নাৰায়ণ ঘনে ঘনে উঠিব তৰংগ, কঁপিব বসুধা। নাৰায়ণ নাৰায়ণ বুজিছো বুজিছো প্ৰভু, দয়াময় এইবাৰ সৃষ্টিত নতুন লীলাৰ মেলিব পাতনি। কিন্তু হে দয়াময়, দেৱদেখী, বৈকুণ্ঠৰ দুৱাৰক্ষী দয়ো জয় আৰু বিজয়ে মত্যধামত তিনি জন্ম কৰিলে ধাৰণ। নাই হোৱা জানো তেওঁলোকৰ মুক্তিৰ ক্ষণ সমাগত? দেৱদেখী, প্ৰভু, বৈষ্ণৱ দ্ৰোহ কৰি পতন ঘটিছিল জয় বিজয়। নাৰায়ণ সেইহেতু মত্যত তিনি জন্ম লভিলে বিষ্ণুৰ বৈৰী ৰূপে। নাৰায়ণ এইবাৰ তাপদত সেদিৰা শিশুপাল আৰু কলিংগপতি দন্তবক্ৰৰ নামে লভিছে জনম দুয়ো। নিজ হাতে বিনাশ কৰি পুনৰ বৈকুণ্ঠক মই কৰিম। এ মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ, মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ। নাৰায়ণ নাৰায়ণ ভক্তৰ ৰক্ষা হেতু ভক্তৰ মুক্তি। হে প্ৰভু, আপোনাৰ অপাৰ মায়া দয়াময়, এবে আপোনাৰ আশীষ হিৰগত কৰি এবে দাখে বিদায় হে মাগিছো। যোৱা দেৱদেখী, ঈশ্বৰ পৰম ব্ৰহ্মা সচ্চিদানন্দ বিগ্ৰহ আদি গোবিন্দ শরিব কারণ
विश्वधारं गगनसदृशं मेघवर्णा शुभांग नारायण 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 लक्ष्मीकान्तं कमलनयनं योगिर्विधानवन्द्यं वन्दे विष्णु भवभयहरणं सर्वलोकैकनाथं नारायण 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 যাওঁ ভক্তৰ কল্যাণৰ হেতু ভক্তিৰ লীলা কৰো আৰম্ভণি হরে প্রবে খিলা ভা মাঝে দেবী মিলি ইয়ারে ধীরে ধীরে চলিয়া হে গজেন দগনি ইয়ারে ধীরে ধীরে চলিয়া হে গজেন দগনি আরে সঙ্গে চলে সত্য ভামা দেখিতে শুন দদসদি ৰাম হৰি বোলা নিৰন্তৰ ইয়াৰে ৰাম হৰি বোলা নিৰন্তৰ বিদৰ্ভ ৰাজকুমাৰী কুন্দিল কুঁৱৰী মই আছিলো এদিন জগতৰ গুৰু বিশ্বৰ বন্দিত মোৰ প্ৰাণৰ দেৱতা কৃষ্ণৰ চৰণ চিন্তি মই আছিলো সৰ্বদা সেয়েহে শিশুপাল চৰা খণ্ডৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীক পৰিহৰি ভাতৃবৰ ৰুক্মবীৰৰ বিৰুদ্ধাচৰণ কৰি মোৰ প্ৰাণৰ দেৱতা যদুনাথক স্বামীৰূপে কৰিলো বৰণ স্বয়ম্বৰৰ মাজে আজি মই মহা সুখে আনন্দেৰে কটাইছো জীৱন এই দ্বাৰকা নগৰী সঁচাকৈ ধন্য মই মোৰ সাৰ্থক জীৱন আমাৰ জগতপতি শ্ৰীকৃষ্ণ স্বামীৰ ৰূপে নিজকে ধন্য মানিছো চাওকচোন বাইদেউ আমাৰ দ্বাৰকা বাস কলা
সকলো প্ৰজা আৰু জীৱ জন্তুৱে কৃষ্ণ নাম স্মৰি কেনেদৰে আনন্দত নাচিব ধৰিছে। বাৰু সত্যভামা, এতিয়া তুমি যোৱা। অভাগীৰ সেৱা কৰিব গ্ৰহণ। উঠা প্ৰিয়ে। ই কি নাথ? কিয় দেখো তব বিষণ্ণ বদন? কওক স্বামী, কি চিন্তাই বিহ্বল কৰি তুলিছে আপোনাক? প্ৰিয়ে, ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছোঁ। খুলি দিয়ক ৰহস্যৰ দুৱাৰ, ভাঙি পাতি কওক সবিশেষ। কোন সেই মহাভক্ত যাৰ বাবে হাহাকাৰ কৰিছে অন্তৰ প্ৰভু জনাৰ্দনৰ? প্ৰিয়ে, সুদামা নামে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ, মহাভক্ত বাল্য বন্ধু মোৰ। বাল্য বন্ধু? প্ৰিয়ে, শান্তিপনে গুৰুগৃহত একেলগে লভিছিলোঁ দুয়ো বিদ্যা শিক্ষা জ্ঞান। কিন্তু মায়াময় সংসাৰত দুখৰ শৃংখলিত আজি তেওঁ বাস কৰে ভঙা প্ৰজা। খুজি মাগি যি পাই তাৰে খুৰা কৰে নিবাৰণ। একান্ত মনে মাথো জপে মোৰ নাম। দয়াময় ভক্তৰ ওপৰত আপোনাৰ কৃপা দৃষ্টি কিয় কৰা নাই বৰ্ষণ? প্ৰিয়ে, মই তেওঁক কৃপা কৰিবলৈ সদায় প্ৰস্তুত, কিন্তু সুদামাই যে সেই সুযোগ আজি পৰ্যন্তও দিয়া নাই। মই বুজি পোৱা নাই স্বামী। প্ৰিয়ে, সুদামা নহয় কোনো এক সাধাৰণ মানৱ, পৰম ব্ৰহ্মজ্ঞানী জিতেন্দ্ৰিয়। তেওঁ জানে ভালদৰে তেওঁ দৰিদ্ৰতা তেওঁৰ কৰ্মৰ ফল। অহৰ্নিশে মোৰ নাম জপিছে যদিও কেতিয়াও কৰা নাই কোনো দানৰ অনুৰোধ। আপোনাৰ পৰম মিত্ৰ হৈও অতদিনে আপোনাৰ সাক্ষাতৰ বাবে অহা নাই কিয়? প্ৰিয়ে, সুদামাই মোক সাক্ষাৎ কৰিবলৈ সংকোচ বোধ কৰে। কি জানিবা লজ্জিত হওঁ মই, কি জানিবা ম্লান হয় বন্ধুত্বৰ গৌৰৱ। ধন্য সুদামা, ভক্তিৰ দোলেৰে বান্ধিলা তুমি জগতৰ পতি। আপোনাৰ পৰম মিত্ৰৰ সাক্ষাৎ পাবলৈ ঘনে ঘনে মোৰ ইচ্ছা হৈছে জাগ্ৰত। তোমাৰ ইচ্ছা অতি শীঘ্ৰেই পূৰণ হ'ব। বুজিছো, লীলাময় নতুন লীলাৰ পাতনি মেলিছে যেতিয়া মোৰ ইচ্ছা পূৰ্ণ হ'বলৈ আৰু বেছিক্ষণ নাই। আৰু প্ৰভু বলক, আপুনি খন্তেক বিশ্ৰাম কৰিব। ব'লা প্ৰিয়ে। বেশকৰে ৰহিদিনত
দৰা ৰোহিণী সঙ্গে চলে যদুগণ দেখিতে হো ভান সঙ্গে চলে যদুগণ দেখিতে হো ভান দেখিতে হো ভান কৌতুক্ষণে পাইলা গয়া খভারভি তারা খভারভি তারা রাম হরি রাম হরি বোলা দিরান তাহারা মহারি রাম হরি বোলা দিরান তারা বোলা নিরন্তর যাদৱ বীৰকণ যাদৱ শ্ৰেষ্ঠ জ্যেষ্ঠ পিতা অতুলনীয় প্ৰাকৃতিক সুবাসেৰে আৱৰা ৰম্য ভূমি আমাৰে তাৰকাপুৰী বাৰু কোৱাচোন বীৰকণ তাৰকাৰ মংগলৰ বাতৰি আছেনে কুশলে আমাৰ যত প্ৰজাগৰ হৈছে নেকি ৰাজ্যত দুৰ্ভিক্ষ কিম্বা মাৰি মৰক হে ৰাম দ্বাৰকাৰ সমগ্ৰ প্ৰজাৰে মংগল অনাবিল সুখ আৰু শান্তিৰে বিৰাজ কৰিছে দ্বাৰকাৰ চৌদিশে সন্তোষিত মই তোমাৰ বাণী শুনো যদি দে মই প্ৰজাৰ মংগলৰ বাতৰি তেন্তে অন্তৰত লভ মই অশেষ তৃপ্তি বাৰু কোৱাচোন কুমাৰ হৈছে নেকি ৰাজ্যত শত্ৰুৰ আগমন হে জ্যেষ্ঠ পিতা সাত্যকী সম্বৰ গদকে আদি কৰি মহাবীৰগণ থাকোঁতে বৰ্তমান কোনে কৰিব পাৰে অপকাৰ এই যাদৱ নকৃত তথাপিতো যদি কোনোবাই কৰে বিদ্ৰোহৰ সূচনা তাক পৰাজিত কৰি সন্মুখ সমৰত উচিত শাস্তি কৰিম বিধান হে ৰাম বিশাল সাগৰ অতিক্ৰম কৰি নোৱাৰে পকিব শত্ৰু দ্বাৰকা নগৰী তথাপিতো আহে যদি কোনোজন দ্বাৰকাৰ সীমা নৌপাওঁতে প্ৰথম তাক যমৰ নগৰে ধন্য বীৰকণ ধন্য ধন্য মই ধন্য এই দ্বাৰকা নগৰ তোমালোকৰ দৰে বীৰ লাভ কৰি বীৰত্ব ব্যঞ্জক বাক্য মোক কৰিছে উৎসাহ লাভ তথাপিতো সঠিক দৃষ্টি ৰাখিবা দ্বাৰকাৰ চৌপাশে হিৰণ্যময়ী দ্বাৰকাৰ বুকুত নঘটে যাতে কোনো অমংগল তাৰ বাবে অলপো নহ'ব চিন্তিত দ্বাৰকাৰ শান্তি সন্মান আমি ৰাখিম উত্তম উত্তম বীৰকণ ব'লা আমি নিষ্কৰ্তব্যত সগ্ৰহৰ ব'লক যাদৱ শ্ৰেষ্ঠ ব'লক জ্যেষ্ঠ পিতা
পর বে খয়ারে ওরি দিন দন ইন্দ্র করু পর বে খয়ারে খঙ্গে সহলে দেব গণ দেখিতে বে খয়ারে এহি মতে পাইলা গয়া ভার ভিতরে রাম হরি রাম হরি ভোলারি প্ৰণাম গুৰুদেৱ। অমন মন্ত্ৰী ইন্দ্ৰময় অধিপতি সৰগ ধামৰ বিধাতাৰ স্বজন কৰি দেৱতাসকলক অৰ্পণ কৰিলে সৃষ্টি ৰক্ষাৰ ভাৰ। অমৃত পান কৰি অমৰত্ব লাভ কৰিলো যদিও আজিৰ পৰ্যন্ত ৰাখিব পৰা নাই দেৱতাৰ গৌৰৱ। কতবাৰ দৈত্য দানৱৰ হাতত পৰাজয় স্বীকাৰ কৰি লাঞ্ছনা ভুঞ্জিছো আমি দেৱতা সমাজে। দেৱৰাজ, কিয় এনে দুৰ্বল চিন্তাক দিছে প্ৰশ্ৰয়? দুখৰ পাছত সুখ আহে নিয়ম জগতৰ, আন্ধাৰৰ পাছত পোহৰ। সেই নামে বৰ্তমানটো আমি সুখতেই আছো। দেৱৰাজ, বৰুণ দেৱে উচিত কথাকেই কৰিছে প্ৰকাশ। ৰুদ্ৰৰ নন্দন কাৰ্তিকময় দেৱ সেনাপতি যেতিয়াই হ'ব প্ৰয়োজন প্ৰলয়ৰ প্ৰবল ধুমুহা বোৱাই যোগ্যতাৰ দিম পৰিচয়। কত শত দৈত্য দানৱে ৰুদ্ৰ মূৰ্তি ধৰি পৰাজিলে আমাক। কতবাৰ আত্মগোপন কৰি আমি দেৱতা সমাজে ফুৰিছিলো অনাই বনাই ভিক্ষাৰী বেখেৰে। দেৱৰ আশীষ ধন্য হৈ বাৰে বাৰে দৈত্য দানৱে দেৱতাৰ কৰ্মত ঘটাই ব্যাঘাত। সেয়েহে সততে সংশয় লাগে মোৰ অন্তৰত। ভৱিষ্যতৰ চিন্তা পৰিহাল কৰি বৰ্তমানৰ কথা ভবা উচিত হ'ব বুলি মই ভাবোঁ দেৱৰাজ। দেৱগণ, তোমালোকৰ প্ৰবোধ বাণীত আনন্দিত মই। তথাপিতো দেৱগণ, কিয় জানো মন মোৰ হোৱা নাই উজ্জ্বল। দেৱৰাজ, যদিহে এতিয়াও সংশয় ভাৱ আছে আপোনাৰ মনত, কৰোঁ এক নিবেদন, দিয়ক অনুমতি। কোৱা কাৰ্তিক, আনন্দেৰে মই অনুমতি কৰিছোঁ প্ৰদান। দেৱৰাজ, সমগ্ৰ দেৱতা মণ্ডলী হৈ আমি একত্ৰিত কৰোঁ এক বিষ্ণু যজ্ঞ। যজ্ঞ সম্পূৰ্ণ হ'লেই অমংগলৰ চিহ্ন মাত্ৰও নাথাকিব এই অমৰাৱতীপুৰৰ। ধন্য কাৰ্তিক, উচিত পৰামৰ্শ তুমি কৰিলা প্ৰদান। অচিৰেই আয়োজন কৰিম আমি এক বিষ্ণু যজ্ঞৰ। শুনা দেৱগণ, সদা সষ্টম থাকিবা শত্ৰুৰ প্ৰত্যুত্তৰৰ বাবে। তাৰ বাবে নহ'ব চিন্তিত। আহে যদি কোনো শত্ৰু অমৰাৱতী দিশে
অতুল বীৰত্ব অজেয় বীৰ কাৰ্তিক যাৰ সেনাপতি বৰুণ পৱন যম আদি মহাস্বৰ্গন যাৰ সহচৰ তেনেস্থলত কিয় বাৰু এই দেৱৰাজ ইন্দ্ৰই হ'ব চিন্তিত বাৰু দেৱগণ আজিৰ এই সময় ইমানতে ভংগ কৰা হ'ল বলা দেৱগণ ভাল দেৱৰাজ জয় দত্তর জনারি জয় হলবর জনারি জয় মহাবীর গণারি জিদ্ধৈ টাকি টাকি ঢিনাও ঢিনাও গিরি গিরি ঢিনাও হে প্রভাবে খহায় ভারি মাগাজে মনত পৰিলে মোৰ ৰুক্মিণীৰ হয়ম্বৰত পোৱা দাৰুণ অপমানৰ কথা শৰীৰত সৃষ্টি হয় মোৰ তীব্ৰ উত্তেজনা জ্বলে প্ৰতিশোধৰ অনল তপ কৰি আৰু তাৰ লেলিহান শিখাই সাৰ কৰিব খোজে মোৰ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ভীষণ অপমান পালো মই সিদিনা সেই কৃষ্ণৰ কাৰণে প্রতাপে হালবর আচরণ আগত কৃষ্ণ প্রজ্বলিত অগ্নির আগত বিস্মিত পায় বন্তি হত্রী চটিয়া দেখা পরাজিত করি কৃষ্ণ অর্পণ করিব পারো তব শরণ প্রান্ত ধন্য সেনাপতি উত্তম সেনাপতি তুমি হালবনিপতিৰ কিন্তু সেনাপতি সামান্য নহয়তো গোৱাল কৃষ্ণ ময়াৰ চাতুৰি কৰিলে আৰম্ভ নোৱাৰে তিষ্ঠিব কেনে তাৰ সন্মুখতে সুদৰ্শন চক্ৰ নামে আছে তাৰ একে মৰাত্মক অস্ত্ৰ প্ৰহাৰ কৰিলে সেই অস্ত্ৰ প্ৰতি দুটাই দেখে কেৱল ঘোৰ অন্ধকাৰ চক্ৰ কৃষ্ণৰ হাতত এইটো মন্ত্ৰৰ অস্ত্ৰৰ পাহাৰত চূৰ্ণ হ'ব চক্ৰ কৃষ্ণৰ দৈত্যৰাজ শক্তি বুদ্ধি নিশ্চয়ক্ষণতাৰে নাই কোনোজন আপোনাৰ সমতল্য বীৰে বিশ্ব ব্ৰহ্মাণ্ডৰ জৰাসন্ধ শিশুপাল আৰু দন্ত বক্ৰাতি নিপতিৰ সমেতত একত্ৰিত হৈ আক্ৰমণ কৰো তাৰকা নগৰে প্ৰমাদৰ কৰিব কৃষ্ণ সন্মুখ সমৰত
এই কথা মই অস্বীকাৰ নকৰো সেনাপতি। কাল যবনৰ দৰে পৰাক্ৰমী বীৰক বধ কৰিছিল সেই কুপতীয়া কৃষ্ণই, আৰু জৰাখণ্ডৰ ভয়তে ত্ৰস্তমান হৈ সেই কৃষ্ণই বাস কৰিছিল সমুদ্ৰৰ মধ্যত। কৃষ্ণই আজি বজ্ৰঘাত কৰিছে সেনাপতি আমাৰ শিৰত। হয় মহাৰাজ, পৃথিৱীৰে মূৰ্খ মাধৱ আৰু স্বৰ্গৰ সেই পবিত্ৰাল দেৱতা বুলি জগতৰ ঈশ্বৰ বুলি কৃষ্ণক কৰে হৰ্ষণ বন্ধ, আৰু হীন বুলি নিজ বুলি বৰ্বৰ বুলি আমাৰ পদে পদে কৰে উপহাস। দেৱতাৰ মানৱ পিনি আমাৰ হমে কৰে ঘোৰ যন্ত্ৰণা। দেৱতা সেই দেৱতাৰ নাম চালনাৰে অমৃত পান কৰি উচ্চ শাসন লাভ কৰিছে তেওঁলোকৰ মধ্যতে। সেয়েহে নিন্দাবাদী পৰিহাস বুলি আমাক কৰে তিৰস্কাৰ। তুমি চিন্তা নকৰিবা সেনাপতি, সেই দেৱতাৰ দৰ্প চূৰ্ণ কৰিবৰ হেতু মই এক উপায়ৰে কৰিছো ৰচনা। প্ৰকাশ কৰক দৈত্যপতি। সেনাপতি, অচিত দাম মই তপস্যাৰ হেতু চিত্ৰকূটগিৰিলৈ কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ পশুপতিক লম মই বিশ্ব জৈবৰ। সেনাপতি, বিশ্ব জৈবৰ। আৰু তাৰ পাছতে প্ৰথমে আক্ৰমণ কৰি স্বৰ্গপুৰ দেৱতাৰ দৰ্পক চূৰ্ণ কৰি সিহঁতক দাসতৰ শৃংখল খেদি পঠাম সিহঁতক স্বৰ্গৰ পৰা। তাৰ পাছত ত্ৰাসৰ সৃষ্টি কৰি প্ৰলয়ৰ বিধান বেগেৰে মই দ্বাৰকাপুৰলৈ আৰু সেই কুৎকলীয়া কৃষ্ণকে বধ কৰি ওৰে অতৃপ্ত হৃদয় কৰিম শীতল। বলা সেনাপতি, নিষ্কৰ্যত আমি হও অগ্ৰহৰ। বলা। কৃষ্ণ প্রবে কৃষ্ণ খেলা কৃষ্ণ 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 প্রবে খেলা
চলি যাতে বিঘাদিত মনা কৃষ্ণ 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 ভিক্ষা
सुशीला ना मेरे ख्याल अति धीरा मोती सुशीला ना मेरे ख्याल अति धीरा मोती अरे एही माते पाइला गोया खबर भितरा हरे राम हरि राम हरि राम हरि राम हरि बुलानी रन तारा हरे राम हरि राम हरि बुलानी रन तारा प्रतिदिने আমি অনাহারে থাকিব লাগে। প্ৰতিদিনে দুখন
অতিবাহিত কৰিব লাগে। এয়া কি প্ৰভুৰ ইচ্ছা? ভাগ্যৰ মতে কোনো জইচ কৰিব নোৱাৰে সুশীলা। আমাক এনে জীৱন প্ৰভুৱে দিছে। প্ৰভুৱে আমাক যে পৰিস্থিতিত চাই ৰাখিছে, আমি সেই পৰিস্থিতিতে আনন্দ মনেৰে থাকিব লাগিব। ক্ষুধা নিবাৰণ কৰিব বাবে অন্ন নাই, পৰিধান কৰিব বাবে বস্ত্ৰ নাই। এনে পৰিস্থিতিত কোন আনন্দ মনেৰে থাকিব পাৰে না? কোন আনন্দ মনেৰে থাকিব? সকলো বিধিৰ লিখন পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিছো আমি এই জনমত। কিন্তু আমাৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিছে? আপুনি কৃষ্ণৰ কাষলৈ গৈ আমাৰ সকলো দুখৰ কথা নকয় কিয়? নাই প্ৰিয়ে, তেনে কথা মোক নকবাতো নাই। মই কৃষ্ণৰ পৰা দান ভিক্ষা খুজিব নোৱাৰো কদাপি। মই তেওঁৰ ভক্ত। কৰি যদি দান ভিক্ষা নহবনে ম্লান মোৰ ব্ৰাহ্মণৰ ধৰ্ম? কলংক কালিমা নালাগিবনে ভক্তৰ নামত? কৃষ্ণৰ কৃপা লাভ কৰি যদি আমাৰ উন্নতি ঘটে, তাত ক্ষতি কি? সন্তানৰ ক্ষুধাটোৰ মুখ দেখি দেখি কত ৰজনী কৰিছো পাৰ। মই আৰু সহ্য কৰিব নোৱাৰা হৈছো। ধৈৰ্য ধৰা প্ৰিয়ে, ধৈৰ্য ধৰা। অধৈৰ্য নহবা। জাতিৰ ব্ৰাহ্মণ মই। মোৰ ধৰ্ম মানৱ জাতি সুশিক্ষা সতপথ দেখুৱা। বুদ্ধ স্বাৰ্থৰ লালসাত কৰি যদি দান ভিক্ষা মৃত্যুৰ সন্মুখত মোৰ ধৰ্ম বিৰুদ্ধ। ইয়াকে মাথো জানি থোৱা তুমি। সংসাৰৰ সকলো জীৱই পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিবই লাগিব প্ৰিয়ে। কিমান ধৈৰ্য ধৰিম, কিমান সহিম? প্ৰতি পুত্ৰৰ ক্ষুধাটোৰ মুখ। আহক স্বামী, আহক, আজিও জলেৰে ক্ষুধাৰ নিবাৰণ কৰোঁ। আহক স্বামী, আহক, আজিও জলেৰে ক্ষুধাৰ নিবাৰণ কৰোঁগৈ। কোটি মানৱৰ মাজৰ পৰা প্ৰভুৱে আমাক পৰীক্ষাৰ বাবে কৰিছে বাছনি। সেই মোৰ আৰাধ্য দেৱতা প্ৰাণৰ গৰাকী সহিছো নিতেই মই পত্নীৰ কান্দ। দিনহীন ভক্ত মই জানো ভালদৰে। সেই করুণা দেন দান অন্ন বস্য ধন সোণ একোকে নালাগে মোক। লাগে মাথো তবৰ ৰাতুল শৰণ। লাগে মাথো তবৰ রাতুল শরণ। কৃষ্ণ কৃষ্ণ
কৃষ্ণ জয় দন্তবক্র বিনারী জয় দন্তবক্র বিনারী জয় দন্তবক্র বিনারী জয় 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 ভাত প্রবেশ করে দন্ত বক্র বীর ভাত প্রবেশ করে দন্ত বক্র বীর হে গঙ্গে চলে তার ভাগ্নি দেখি ভয় হরি হরি বলা নিরন্তরে হরে দাগি হরি হরি বলা হিনা ধেই হরিণ কৃতি তক জিধে হিনা হিনা ধেই দাদা সমগ্র বেদিদের বাজারে আসে জাদুকুদুজন প্রতিতন্ত্রী যোদ্ধা আবার দাদা অহিম বীরত্বরে কতবার আমার বিরুদ্ধশ্বরী রাজেন্দ্র মন্ডলী করিল তবন্নতি নিঃসঙ্গ ভাবে অজস্র ও তন্তর ঘটালু সৃষ্টির বুকুত কদপিনে আমাক পরাস্ত করিব নোৱাৰিলে আবার এই ভয় স্তম্ভিত হই রই হুরাহুর বাকি কাল কালরূপী গ্রহ আখ্যা দিয়ে আবার এই প্রতিদ্বন্দ্বী নিরপতি হকলে কথা দাদা আমার অখিল ভক্তির বাধার দেয়ার ক্ষমতা নয় আমার দুরন্ত বীরত্ব তীব্র নিরঙ্গ সৃষ্টি করেছে আকাশ হে পৃথিবীর জীবন হত্যা নিবঞ্চিত আছে কেবল আমার বাবে হত্যে দাদা যদিও বা হতীশ্বর বয়ে গ্রহ রাজ্যর যদিও বা সন্তাসিত মূর্খয়তাই পৃথিবী পাখি তথাপিত মনমুঠ অতিকে অশান্ত দাদা কিবা হেতু এনে তুমি কৰিলা ধাৰণ প্ৰকাশ কৰা দাদা প্ৰকাশ কৰা তোমাৰ মনৰ অভিনৱ নহে যদি সাধ্যৰতে এইবাৰী ব্যৰ্থ তোমাৰ শান্তিময় ৰভে অন্তৰ দাদা অন্তৰতে জ্বলে অগতি প্ৰবল নহয় দাদা আপোন ঠিক কৰিছেন তৰে তৰে সন্তৰবোৰ কৰিছে বিদ্ধ কৰবা দিজিৰি কৰিছেন এই ৰাজ্যবাথু কৰিছো শাসন দন্ত বক্ৰ দাবে যেন অযোগ্য বৈ নিষ্প্ৰভ সাজিব
বীরত্ব পরাক্রম লৌ বলে প্রতীক্ষিত শির বৈরিক কেষ্টর উপর কেষ্ট শৈলস্য পাথর ভোগার কোলা দাদা হে রাখাল কৃষ্ণর চিন্তাত উন্মান্দনার মুখবর্তী হয় এর সাথে চিন্তা ন করিব দাদা তোমার বিক্রমে তুমি হরগা রাজা ইন্দৎকয় প্রতিপক্ষে শক্তিশালী তুমি আর দাদা তোমার দেখো আমি হে কৃষ্ণ ভক্তসকলক নানা হস্তে কৰিছো বিধান ভক্তেৰে মদত পৰে যদি সেই কৃষ্ণৰ দাম কৃষ্ণ উমি চলি থকা প্ৰত্যেকজনে দাবাদলে চলি খিতাগেন্দেৰীৰ দৰে এই বিশাল পৃথিৱীতে যেন সেই কৃষ্ণৰ বাহিৰে আন কাৰোৰে অস্তিত্ব নাই লোক বুকে সুধি আহিছো সেই কৃষ্ণ সেইটো জগতৰ ঈশ্বৰ কোৱা ভাই কোনে প্ৰাতে সহ্য কৰো এই কথা যে কৃষ্ণই শৈশৱ বাস কৰিছিল গোচৰণ ভূমিত যে কৃষ্ণই সামান্য পৰ্বতৰ লোভত পৰি নিজ বাটুলকো কৰিছিল হত্যা বাঘ দত্তা কন্যাক নিৰ্লজ্জভাৱে কৰিছিল হৰণ সেই কৃষ্ণ কিদৰে হ'ব পাৰে জগতৰ ঈশ্বৰ কি পাৰ্থক্য আছে সাধাৰণ মনুষ্য আৰু এই গোৱাল কৃষ্ণৰ মাজত কোনো পাৰ্থক্য নাই দাদা কৃষ্ণ ক্ষুদ্ৰ মানৱ লাভ কৰি অল্প অন্ন বেচাগৰ ভেৰে আহৰণ কৰিছে উচ্চাসুৰা প্ৰলয়ৰ ডাবৰ চলিব অচিৰে অংক হ'ব যাদৱ ভূমি অংক হ'ব সোণৰ দ্বাৰকা কৃষ্ণৰ হেৰজদ ধ্বংস হ'ব এতে ধতে কৰি ইস্তেহর ভাত্রে মোর বীর সুরাবদী তোমার বীরত্বর বাদিয়ে উৎসাহিত করিছে বুক তোমার দরে ভীর ভাত্রে বই ভাগ্য কবে করিছো লাভ ধন্য বই ধন্য কলিঙ্গ রাজ্য প্রদয় প্রদয়রে দাবাদলে চলিব অচিরে ধ্বংস হব যাদবপুরী উদরি দ্বারকা দপ কৈ জ্বলি উঠিব সীতাৰ জুই যাদৱ নগৰী উঠিব কাদুদৰ যাদৱ বাকীত যাব কৃষ্ণ হবে সকলো যাদৱ এটি দুটি কৰি সাৱধান কৃষ্ণ তোৰ এবাৰ নহবনিষ্ঠাৰ এইদৰে আমি দুই ভাগে মহাপ্ৰলয় সৃষ্টি কৰি এইদৰে শেষ কৰোঁ হে কৃষ্ণৰ জীৱন বলা ভাতৃ বলা দাদা ভৱিষ্যত কাৰ্যপন্থা বৰগোষ্ঠী বলা দাদা বর্ষ পার হয়ে গল হয়তো কিন্তু মহারাজ
নাহিল উভতি গভীর তপস্যা লীন আছি মহারাজ গভীর তপস্যা জিতিনা তপস্যা সম্পূৰ্ণ কৰি আহিব উভতি সেইদিনা যে কিমান আনন্দ লাগিব মন স্বৰ্গ মহত্য বিশাল বিশ্বতে এক বিজয়ৰে কৰিম ঘোষণা সেইবাবে দৈত্যৰাজৰ আগমনৰ বাট চাই আছো সেনাপতি দুমন্ত সেনাপতি দুমন্ত আনন্দ কৰা উৎসৱ কৰা বহুত খবৰ আয়োজন কৰাই সৌভৰাজ্যত আনন্দেৰে আজি মোৰ মন উৎফুল্লিত হৈছে এই আনন্দ কিহৰ নিমিত্ত মহাৰাজ জানিব পাৰোনে শুন সেনাপতি দৈত্যৰাজ অতদিনে মই যি লক্ষ্য আগত ৰাখি তপস্যাত আছিলো লীন সেই আশা মোৰ হ'ল পূৰণ মহাদেৱে দিলে মোক মনোমত বৰ যি বৰৰ প্ৰভাৱত আজি মোক এই বিশ্ব ব্ৰহ্মাণ্ডত চিনুতা বীৰ নাই আৰু কি জানা সেনাপতি মহাদেৱে দিলে মোক এক অদ্ভুত উড়ন্ত ৰথ যি ৰথত উঠি আমি দিগ্বিজয়ৰ কৰিম ঘোষণা আৰু শুনা সেনাপতি সেই ৰথতে এক নতুন সৌভৰাজ্যৰ নিৰ্মাণ দায়িত্ব মই কৰিলো অৰ্পণ নিৰ্দেশ মতে হব কাৰ্য প্ৰতিশ্ৰুতি শুনা সেনাপতি প্ৰথমে আক্ৰমণ কৰি স্বৰ্গপুৰ দেৱতাৰ এই মদগৰ্বী দেৱতাৰ দৰ্পক ধূলিৰ লগতে মিহলাই এই দেৱতাক খেদি পঠাম অমৰাৱতীপুৰৰ পৰা আৰু তাৰ পাছত এই কৃষ্ণক বধ কৰি তাৰ বুকুৰে অমৃত পান কৰি এই অতৃপ্ত হৃদয় মই কৰিম শীতল বলা সেনাপতি যুদ্ধৰ যাত্ৰাৰ বাবে আমি অগ্ৰসৰ দৈত্যৰাজ দেৱগণ অতি শীঘ্ৰে আয়োজন কৰিব লাগিব আমি বিষ্ণু যজ্ঞৰ হয় যদি সম্পূৰ্ণ আমাৰ যজ্ঞ অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে কেবে স্বৰ্গপুৰত
আমি দেৱতা সমাজ। দেৱগণৰ সহিতে দেৱৰাজৰ জয় হওক। অকস্মাতে আবিৰ্ভাৱৰ কাৰণ ব্যক্ত কৰক দেৱৰ্ষি। দেৱৰাজ আৰু যত মানে অমৰ মণ্ডলী অচিৰতে অমৰাৱতীত মিলিব পলয়। দেৱগণ সামান্য ৰহইটো মধ্যজনক কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ বাহুপতিক মহাশক্তিহী কৰিছিলা। বিশ্বশিল্পী মৈদানৱৰ দ্বাৰা নিৰ্মিত এক বিশেষ গুণসম্পন্ন সুৰন্তৰত প্ৰদান কৰিলে মহাদেৱে হালবনিপতে যি ৰথতে উঠি যিকোনো স্থানত ঠিক হ'ব পাৰে উপস্থিত আৰু সেই ৰথতে উঠি প্ৰবল বেগেৰে আহিব লাগিছে স্বৰ্গৰ অভিমুখে। সেইবাবে বিধিমতে কৰা তাৰ প্ৰতিকা নতুবা ধ্বংস হ'ব অমৰাৱতীপুৰ, ধ্বংস হ'ব দেৱ ভক্ষ বসুন্ধৰা। এটি পৰকতে না পুৰা পুৰা পুৰন্দৰ মুহুৰব চলা শুনা শুনা দেৱগণ মুহুৰব চলা স্বৰ্গৰ অভিমুখে আহে হাল বৰৰা জৰা। শুনা শুনা পুৰন্দৰ মুহুৰব চলা শুনা শুনা দেৱগণ মুহুৰব চলা স্বৰ্গৰ অভিমুখে আহে হাল বৰৰা জৰা। যদিহে দৈত্য কৰিব নোৱাৰা নিধন তেন্তে কি কৰিবা হে দেৱ পুৰন্দৰ? উপায় দিয়ক দেৱৰ্ষি। উপায় নাৰায়ণ নাৰায়ণ দেৱগণক আজি দেৱৰ্ষিয়ে উপায় দিব লাগে। হয় দেৱৰ্ষি, উপায় দিয়ক। নাৰায়ণ নাৰায়ণ কৰিব নোৱাৰা যদি দৈত্য বলিৰ ধন নাৰায়ণৰ পাখে যোৱা পাবা হমি ধাৰ। এ নাৰায়ণৰ পাখে যোৱা পাবা হমি ধাৰ। নাৰায়ণ দেৱৰ্ষি শুনিলা শুনিলা দেৱৰ্ষি, শুনিলা দেৱগণ দেৱৰ্ষিৰ বাণী। সাজু হোৱা দেৱগণ অস্ত্ৰ হস্ত লৈ বাধা দিওঁ নহয় হালবনিপতিক। বলা দেৱগণ। ভাল দেৱৰ্ষি। প্ৰৱেশিলা সভাৰ মাজে বৈষ্ণৱ বৱহাৰ বিষ্ণু ভকত ইটো পহা শোধ মৰা আরে বিষ্ণু রাম কত তো বৈষ্ণব এহি মতে পাইলা গয়া সভা ভিতৰ
তোমাৰ সেৱক ধনজন অচৈত্য সম্পদ বিশাল ব্ৰহ্মাণ্ডগৰাকী হে নাৰায়ণ কৰা কৃপা দাসক তোমাৰ ৰয় যেন মতি সদায় তোমাৰ দুখৰি ৰাতুল পদুম হে প্ৰভু জানিছো নিশ্চয় মই জগতৰ ভূমিভাৰ শৰণৰ হেতু তুমিয়েই কৃষ্ণ ৰূপে দৈৱকী উদৰে জন্ম লৈছা এই পৃথিৱী অত্যাচাৰীৰ অত্যাচাৰ মখি মূৰ কৰি তুমিতো যুগে যুগে পৃথিৱীত কৰি আছা শান্তি স্থাপন তোমাক প্ৰণাম প্ৰভু তোমাক প্ৰণাম Sri Krishna Vasudevaya Devaki Nandana Yashra Nanda Gopal Kumaraya Govindaya Namo হে বীৰবৰ মই এজন পূজাৰী ব্ৰাহ্মণ পৰম ব্ৰহ্ম কৃষ্ণ কৃপাময়ৰ চৰণ সেৱাই মোৰ একমাত্ৰ ব্ৰত জীৱনৰ মইতো কোনো অপৰাধ কৰা নাই লোৱা বীৰবৰ লোৱা এই পূজাৰ নিৰ্মালী পূজা নিৰ্মালী বীৰবৰ পূজাৰ নিৰ্মালী মুখ বন্ধ কৰ ব্ৰহ্মণ্ড তই হে কৃষ্ণৰ নাম উচ্চাৰণ কৰাৰ বাবে এখন শাস্তি পাবি তই তোমাৰ যি ইচ্ছা তাকেই কৰা বল তোৰ শাস্তি কলিংগপতি দন্ত বক্ৰই কৰিব বিধান বল দুৰ্ঘোষ অদৃশ্যতাই দিশে দেখা গোলক ৰাজ্যৰ এক সত্ৰে অধীশ্বৰ সমগ্ৰ প্ৰজাই মাৰিছে বুকে হত্যা কৰ্তা বেধাতা বুলি তথাপিত শান্তিত মোৰ ঘটিছে বিঘ্নিত কৰদ কুকুৰত প্ৰতি মুহূৰ্ততে সুদবাথু এক দৃশ্যৰ দন্ত বক্ৰ হেৰো দন্ত বক্ৰ হবই তোৰ হল সমাগত অভিশপ্ত জীৱনৰ যেন যৱনিকা ভৰিব অচিৰতে নবুজো কিয় বাৰু মন মোৰ চঞ্চল হৈ উঠে বাৰে বাৰে দাদা এই কি হৈছে দাদা তোমাৰ দুচক্ষু দেখিছো চকুৰে দাওৰে অমৰা ভত্তেৰি দাদা আজি দাদা কিয় মোৰ অতিকে অশান্ত চতুৰি দিশে দেখো মাথো অমংগলৰ চিন্ত কৰিছে পৰিহাস মোক নিষ্ঠুৰি দি অতিয়ে নিৰ্মম ভাৱেৰে দাদা এনে বীৰত্বহীন কথাত এৰিবা বচ্চয় দাদা দূৰ কৰা তোমাৰ শৰীৰৰ সমস্ত দুৰ্বলতা সঁচা কথা ভত্তেৰি মই দুৰ্বল হোৱা নহয় উচিত মই যদি দুৰ্বল হওঁ দাদা হাসিব জগদেৱ গতিকে হৃদয়ৰ
সমস্ত দুর্বলতাত দলিয়াই বড় কসন ভত্রে দাদা কলিঙ্গ ৰাজ্যৰ সকলো প্ৰজাৰ মংগল দে কৰিছে সকলোৱে সুখে শান্তিৰে বস আহিছে দেখি কোনো শত্ৰু আমাৰ ৰাজ্যৰ অভিমুখে দাদা তোমাৰ সুপৰিচালনাত সকলো প্ৰজাই মংগল সকলো প্ৰজাই সুখ শান্তিৰে কৰিছে বসবাস কোনেও কৰা নাই আমাৰ ৰাজ্যত আক্ৰমণ আৰু কৰে যদি আক্ৰমণ আমাৰ ৰাজ্যত দন্তবক্ৰ আৰু বিদুৰত থাকোঁতে কৰিব জানো আমাৰ ৰাজ্যত আক্ৰমণ সঁচা কথা ভত্ৰে সঁচা কথা আমাৰ দৰে বীৰ থাকোঁতে আমাৰ এই ৰাজ্যত কোনো শত্ৰুৱে যুদ্ধাগ্ৰহ নকৰে কদাপি নাই নাই কোনো হ'ব এই জগতত দাদা এক বিশেষ কাৰ্য ৰাখিছিলোঁ মই তোমাৰ সমীপে প্ৰকাশ কৰা দাদা এজন ব্ৰাহ্মণে শ্ৰৱণ কীৰ্তন কৰি হে কৃষ্ণ নাম কৰিছে উচ্চাৰণ দাদা তাক মই বন্দী কৰি থৈছোঁ এই অন্ধকাৰাগাৰত লৈ আহা সেই ব্ৰাহ্মণক মোৰ কাষলৈ ভাল দাদা মোৰ ৰাজ্যত উচ্চাৰিত হৈছে এই কৃষ্ণৰ নাম সংগোপনে যাতে তুমি সত্যপন দুৰাচাৰ কৃষ্ণৰ নাম উচ্চাৰণ কৰি শান্তিত মোৰ ঘটাইছে ব্যাঘা ঢালিছে প্ৰাণত মোৰ তীব্ৰ হলাহল মহাৰাজৰ জয় হওক জানিব পাৰোঁনে মহাৰাজ ব্যস্ত হৈ থাকোঁতে মই পূজাৰ কামত কি দুখে কৰিলে বন্ধন তই দেখি কৃষ্ণৰ ভক্ত কৰিছোঁ স্বীকাৰ সেই নেকি অপৰাধ সেই তোৰ ঘোৰ অপৰাধেই কলিঙ্গ ৰাজ্য মোৰ শাসন কালত মোৰ ৰাজ্য কোনেও কৃষ্ণৰ নাম কৰিব নোৱাৰে উচ্চাৰণ ৰাজন এই সংসাৰত যি কৃষ্ণ নাম নলয় সেইজনৰ জীৱন ধাৰণৰ কোনো অৰ্থ নাই মহাৰাজ কৃষ্ণৰ নাম যদি বন্ধ কৰোঁ মই ব্যৰ্থ হ'ব মোৰ জনম ধাৰণ কৃষ্ণৰ নাম মোৰ আত্মাক জানো অঁতৰাই থ'লে দেহৰ জানো অস্তিত্ব থাকিব আৰু মহাৰাজ আপুনিও কৃষ্ণ নাম কৰক কীৰ্তন অপ্ৰয়াসে পুণ্য লাভ কৰিব পাৰিব বন্ধ কৰে অধম ব্ৰাহ্মণ গোপীদেৱী বস্তচোৰ ক্ষমতা লোভী স্বাৰ্থপৰ কৃষ্ণৰ নাম উচ্চাৰণ কৰিব লাগে মই কলিঙ্গপতি দন্তবক্ৰই মহাৰাজ কৃষ্ণ নিন্দা নকৰিব নহ'ব মহাপাপ লিপ্ত অপৰাধী মই আপোনাৰ কাষত মোক শাস্তি দিয়ক মহাৰাজ মোক শাস্তি দিয়ক তোক উচিত শাস্তিকে কৰিম প্ৰদান তথাপিতো ৰজন্নলৈ যেতিয়া ৰাজ্য বৈ কৰিছো লাভ দেশ তোকে অন্তিম উপায় কৰ যদি তই সেই বন্ধ কৃষ্ণৰ নাম বন্ধ মুক্তি পাবি তই সন্বাদেৰে নালাগে মুক্তি মোক শাস্তি গ্ৰহণ কৰিবলৈ মই প্ৰস্তুত বন্ধ কৰি কৃষ্ণ নাম চিৰকাললৈ নৰকৰ পৰা মুকলি কৰিব নোৱাৰো কৃষ্ণ নাৰায়ণৰ পূৰ্ণ অৱতাৰ গতিকে মহাৰাজ বৈৰীভাৱ কৰি পৰিহাৰ শৰণ লওক কৃষ্ণৰ চৰণত কলি অধম ব্ৰাহ্মণ কৃষ্ণ বৃত্তি অৱলম্বন কৰি পৰৰ বাগদত্তা কন্যাক নিৰ্লজ্জভাৱে কৰিছিল শৰণ কৃষ্ণই
সামান্য ৰাজ্যৰ ৰূপত পৰি নিজ বাটু কৰিছিল সত্য এই কৃষ্ণক স্বৰ্গত কৰি প্ৰতিবদ্ধ কৰিলি তই দন্ত বক্ৰ আজি তোৰ নাই পৰিত্ৰাণ নিশ্চয় আছা ভাতৃ এই যে জিভাৰে কৃষ্ণক কৰে উচ্চাৰণ এই জিভা কাটি দিয়া এই যে দুই হাতেৰে কৃষ্ণক কৰে অৰ্চন বন্টন তাৰ দুই হাত ছিগি দিয়া মহাৰাজ পৰম কৃপা কৰিলে আমাক সংসাৰৰ মায়ামোহৰ পৰা আজি সন্তে মোক দিব অব্যাহতি তাৰ বাবে কৃতজ্ঞ মই আপোনাৰ কাষত তথাপিতো মহাৰাজ এটি কথা কৈ যাওঁ মই বৈৰীভাৱে হ'লেও আপুনিও কৃষ্ণকে কৰিছে স্মৰণ মই নিশ্চয়কৈ বুজিছোঁ মহাৰাজ আপোনাৰ পুণ্য লাভ হৈছে সব স্বৰ্গবান উচ্চাৰণ অসম্ভৱ সম্ভৱ নহয় অসম্ভৱ বলা 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 ভাতৃ আৰু আৰু এখন টেকমৰীয়া আগে বাজু আৰু নাই হৰি